নমস্কাৰ মই পিডিসিকে আপোনালোকক পুনৰবাৰ আজৰি হ'বলৈ স্বাগতম জনাইছো আপোনালোকৰ ভালনে বাৰু আশা কৰো সকলোৱে ভালে আছে চাগৈ আজি মই আপোনালোকক এখন শাৰী দেখুৱাম ফেব্ৰিক কৰা আৰু লগতে এখন চাদৰত কেনেদৰে ফেব্ৰিক কৰিবৰ বাবে কিব লাগে হিয়াও দেখুৱাম আহকচোন তেনেহলে ভিডিওটো আৰম্ভ কৰো মই এখন কাঞ্জীবনৰ চাদৰ লৈছো আৰু এতিয়া এই চাদৰখনত যেহেতু ফুটা ওলাই আছে আৰু হেয়ে মই আগটো চিলাব লাগিব আৰু তাৰ বাবে মই এটা জুখত অলপমান বাকি ৰাখিম জেগা ইফালে আৰু এতিয়া মই এটা ফুল লৈছো সাধাৰণ ফুল লৈছো আৰু এই ফুলটো আমি সদায় এখন চাদৰত আকুতে হু সাইডৰ পৰা আকিব লাগে তেতিয়া আমাৰ দুইটা সাইডৰ পৰা চাদৰখন লবলৈ সুবিধাজনক হয় মানে দুইটা আসন আমি লব পাৰো এখন মই এটা কাৰ্বন পেপাৰ লৈছো হোৱাইট কাৰ্বন হয় আৰু এইখনৰ ওপৰতে মই এতিয়া কাগজত আকিলা ফুলপাহ ৰাখিম আৰু মই আঙুলিৰে দুটা আঙুলিৰ জোখ লৈছো মানে 2 ইঞ্চি হ'ব ইয়া এতিয়া এই ফুলপাহ মই কাপোৰখনত আকি লম এয়া মই আকা হৈ গল কাপোৰত ফুলপা আৰু মই এতিয়া মোৰ ওচৰত থকা পাৰ্ল কালাৰ ইউজ কৰিছো এটো ৰ'জ পিংক কালাৰ বুলি কয় এফালৰ পৰা আমি সদায় ৰং কৰিব লাগে তেতিয়া ৰংটো কৰোতে নেফাটে মোৰ এটা ভিডিওত এগৰাকী বাইদেউ সুধিছিলে যে ফেব্ৰিক কৰিতে তেওঁলোকৰ ৰংটো ফাটি যায় এইটো কথাতে ফাটি যায় যে আমি ৰংটো কম বেছি হৈ যায় দাঁতটো আমি সদায় ব্ৰাছে কৰোতে এটা কথা খেয়াল ৰাখিব লাগে যাতে আমাৰ ৰংটো একেৰাগী হয় মানে এফালে দাঁত আৰু এফালে পাতল কৰি ৰাখিব নালাগে সকলো ফালৰ পৰা ৰংটো আমি কৰিব লাগে দেখিছে মই এফালে কৰি লৈছো লাহে লাহে তাৰ পিছতে আনটো সাইড কৰিছো আপোনালোকে এনেদৰে কৰিব ওপৰ সাইডটো কৰোৱাৰ পিছত এতিয়া মই এই ফুলপাহৰ যেটো ৰাউন্ড হৈ আছে তাৰ কাষত আকি লৈছো আৰু এনেদৰে মিলাই পেলাই দিছো কৰি এতিয়া ৰংটো দুইটা সাইডে সমান হ'ব আৰু তেতিয়া ইয়াত ফাটি না যায় আপোনালোকে এনেদৰে কৰিবলৈ চাব ইয়াসো মোৰ এই পাহত ফেব্ৰিক কৰা হৈ গল এতিয়া মই ইয়াত যেটো গোল ৰাখিছো তাত ফেব্ৰিক কৰিম এতিয়া মোৰ ওচৰত আছে এটা গোল্ডেন এটো সিলভাৰ কালাৰ হয় সিলভাৰ পাউডাৰ আৰু এই পাউডাৰটোৰ লগত মই এতিয়া মিডিয়াম 2 মিক্স কৰি লম ইয়া মই অকমান পাউডাৰ উলিয়াই লৈছো আৰু তাতে 2 নম্বৰ মিডিয়ামটো দি পেলাই মিক্স কৰি লৈছো এনে ধৰণৰ কৰি ল'ব লাগে ৰংটো যিমান কোন ডাঠ হয় সিমানটো কৰি ললে হ'ল এটো যেহেতু বেছিকে কৰিব নালাগে থৈ দিলে কলা হৈ যায় আপোনালোকৰ যিমান কোন প্ৰয়োজন হয় সিমান কোন আপোনালোকে এনেদৰে গুলি পেলাই লব কেমা আপোনালোকক দেখুৱাৰ বাবে দুপাহে কৰিছো আৰু ইয়াৰ ভিতৰত মই এনেদৰে গোল্ডেনটো দি সম্পূৰ্ণ কৰি দিম শুকাবলৈ দিব লাগিব ভালদৰে নহলে বেলেগত লাগি যোৱাৰ চান্স থাকে আপোনালোকে ফেব্ৰিক কৰোতে সদায় ফ্ৰেমে ব্যৱহাৰ কৰিব ফ্ৰেম ব্যৱহাৰ কৰিলে যথেষ্ট সুবিধাজনক হয়
এতিয়া মোৰ এই ফুলপাহ শুকালে আৰু মই এতিয়া ইয়াৰ কাষে কাষে বাউণ্ডাৰী হিচাপে ব্লেক কালাৰটো ইউজ কৰিম এডাল মিহি ব্ৰাছ লৈছোঁ আপোনালোকে যিমান ডাঙৰ কৰিব বিচাৰে তেনেকুৱা ধৰণৰ ব্ৰাছ ল'ব পাৰে আৰু এতিয়া মই এই ফুলপাহৰ কাষে কাষে ব্লেক কালাৰটো কৰি দিম তেতিয়া ফুলপাহৰ উজ্জ্বল হৈ উঠিব আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে আৰু ইচ্ছা নকৰিলে নকৰিলেও হ'ল এয়া দেখিছে মই ব্লেক কৰি দিলোঁ আৰু এনেদৰে কৰি দিছোঁ আপোনালোকৰ যেনে ধৰণে কৰিব ইচ্ছা তেনে ধৰণে আপোনালোকে কৰিব পাৰিব এয়া চাওক মোৰ এপাহ কৰা হৈ গ'ল কমপ্লিট এয়া চাওক এতিয়া এখন চাদৰৰ ওপৰত মই ইস্ত্ৰি দিম আৰু ইস্ত্ৰি কেনেদৰে দিম আপোনালোকক দেখুৱাম তেনেহ'লে চাই থাকক এখন চাদৰখন আৰু মই এখন কটন কাপোৰ পাৰি লৈছোঁ এতিয়া মই এই ফুলকিপাৰ ওপৰত ইস্ত্ৰি দিম আমি সদায় ফেব্ৰিক কৰা কাপোৰত উল্টা সাইডৰ পৰা ইস্ত্ৰি দিব লাগে সিধা সাইডত কেতিয়া আপোনালোকে ভুলতো ইস্ত্ৰি নিদিব ইস্ত্ৰিটো বহুত বেছি গৰম হ'ব নালাগে আপোনালোকে এনেদৰে চেক কৰি চাব হাতখনৰ যেটো উত্তাপ কৰিব পাৰে হিমানটো উত্তাপেই হ'ব লাগে ইস্ত্ৰিটো এনেদৰে ফুলপাহৰ ওপৰৰ ওপৰে ইস্ত্ৰি দি দিব অৱশ্যে কেতিয়াবা ইস্ত্ৰিটো কৰোতে এনেদৰে ফুলপাহ অলপ লাগি যোৱা যেন হ'ব পাৰে কাপোৰত একো নহয় আপোনালোকে তাত চিন্তা কৰিবলৈ কোনো কথা নহয় অকমান লাগি ধৰে অৱশ্যে সদায় উল্টা সাইডৰ পৰা ইস্ত্ৰি কৰিব এটো কিন্তু মনত ৰাখিব আৰু চাদৰখন বা যিকোনো কাপোৰ ফেব্ৰিক কৰাৰ 24 ঘণ্টাৰ ভিতৰত ইস্ত্ৰি কৰিব লাগে এয়া সব ফেব্ৰিক কৰা হৈ গ'ল আৰু এতিয়া এখন পিন্ধিব পৰা হৈ গ'ল সম্পূৰ্ণৰূপে